নমস্কাৰ, মই কাবেৰী। আপোনালোক সকলোৰে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। আজি মই আপোনালোকৰ আমাৰ মটক সমাজৰ কেনেকৈ তুলনি বিয়াখন কেনেকৈ নীতি নিয়মৰ মাজেৰে পাৰ হয় তাকে আপোনালোকক দেখাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্ষ্ট মই ৰেডি হৈ ল'ম বিয়ালৈ যাবলৈ, তাৰপিছত গৈ আছোঁ বিয়ালৈ, আপোনালোকক লৈ যাম। এইফালে মই ৰেডি হৈ গ'লোঁ। বহুত গৰম, সেইকাৰণে অকণমান চিম্পুলকৈ ওলাই ল'লোঁ। ইমান গৰমত মেকআপ কৰিব মোৰ মন নগ'ল। এইফালে মই বিয়ালৈ বুলি যাওঁতে ৰাস্তাতে পানী তুলিবলৈ আহি গ'ল সিহঁতে। মোৰ অলপ দেৰি হৈ গ'ল, আপোনালোকক দেখাব নোৱাৰিলোঁ কেনেকৈ আমাৰ নিয়মবোৰ কৰে। যাবলেই হ'ল পানী তুলি। এইখনেই বিয়া ঘৰ। গা ধুৱাবলৈ নিবলৈ ওলাইছে। কইনা নাচ কৰিছা কিয়? তিনি পা আকৌ দুপাকে আঙুঠটো ধুই দিব। কিদি পানীত আহি কলেহে ইয়াত ধুই পিনি দি দিয়া আঙুঠটো। এনেকুৱা সানিছে বিধি খাই। তুলিব নেকি? ফটো তুলিব নেকি? লাহে লাহে হৈ থাকে আৰু উৎপাদন আহিল পিছত চাব লাগিব ন ই কোন কোন আছিলে, সৰু বাই আছিলে। এইবিলাক খাৰ পানী বিয়া গান থাকা পদূলিতে হালি আছে নল, হালি আছে নল, কলহে কলহে ঢালে যমুনাৰে জল। ধেমালি কৰি আছে ধেমালি আই দেউ পদু কলহে কলহে ঢালে এতিয়া। এইফালে কইনাক গা ধুৱাই আনি ৰভালৈ আনিছে, মানে আইতাহঁতৰ ওচৰত আশীৰ্বাদ ল'ব। এইফালে কইনা আহি কইনা ৰাইজগত সেৱা লৈছে। এইফালে অলপ কইনাজনীক সজাই দিবলৈ বহিছে। বেছি মেকআপ নকৰে, ভিতৰত গৈ পিনি অলপ মেকআপ আৰ্টিষ্টে সজাই দিব। এনেই এতিয়া অলপ চিম্পুলকৈ সজাই দিছে। কিছুমান নিয়ম আছে, নিয়মবোৰ কৰি ভিতৰলৈ লৈ যাব। এইফালে কইনা মা
এইফালে হ'ল কইনা আইতাক, কইনা আইতাকে নাতিয়েকক আঙুঠি এটা দিছে উপহাৰ। ঘৰৰ মানুহবোৰে সকলোৱে প্ৰেজেণ্ট লোৱা হৈ গ'ল। এইফালে কিছুমান নিয়ম আছে, কইনা মাক আৰু এইফালে নিয়মবোৰ কৰি আছে। মই সকলোবোৰ নিয়ম দেখাব পৰা নাই, যিহেতু ঘৰৰ ওচৰৰে বিয়া, সেইকাৰণে ইফালে সিফালে ঘূৰি থাকিবলগীয়া হৈছে। সেইকাৰণে সকলোবোৰ নিয়ম দেখা নাই। যিমান পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে আহি গ'লোঁ এতিয়া খানা খাবলৈ। বিয়া ঘৰত খানা মেইন হয়। খানা খাব বহি গ'লোঁ আৰু আহি আছে আইটেমবোৰ আহি আছে। আমি এইফালে খাবলৈ ষ্টাৰ্ট দি দিলোঁ। ভাত খাই আহিলোঁ। ভাত খাই অহাৰ পাছতো বিয়া ঘৰলৈ মানুহ আহি আছে অলপ অলপকৈ। এতিয়া আমি ফটো মাৰিবলৈ বাহিৰলৈ ওলাই আহিলোঁ। বিয়া ঘৰত যিহেতু ফটো মেইন হয়। কিবা এটা কৈ দিয়া। এইফালে কইনাৰ মেকআপ কৰা পাছৰ হয়, ভিডিঅ' কৰা নহ'ল। কইনাৰ মেকআপ কৰাৰ পাছত আপোনালোকক কেইখনমান ফটোকে আগবঢ়াই দিলোঁ। কইনাজনীক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন। আমাৰ সৰু কইনাজনী কইনাৰ লগত সকলোৱে ফটো মাৰিবলৈ বহি আছে। এইফালে কইনা আইতাক, এইফালে বহি আছে আমাৰ বায়েক, পেহীয়েক বহি আছে। যিখিনি নিয়ম আছিলে প্ৰায় সমাপ্ত হ'বলৈ হ'ল। এতিয়া বাকী আছিলে ভকতৰ ওচৰত সেৱা লোৱা। ভকতৰ ওচৰত সেৱা ল'লেই আমাৰ মানে যিমানখিনি নিয়ম আছিলে সকলো শেষ হ'ব আৰু বিয়াখন ইমানতে সমাপ্ত হ'ল বুলি মানে ধৰা হয়। এইফালে আমাৰ গধূলি হোৱাৰ লগে লগে ফটকা ফুটাই দিছে। গধূলিয়ে হ'ল প্ৰায়। এইফালে চলি গ'ল বিহু। মানুহ অহা প্ৰায় শেষেই হ'ল। এইফালে ৰাতিলৈ আমাৰ বিহু আৰম্ভ কৰি দিলে। এইফালে কইনাৰ ভিতৰত ডান্স মাৰি আছে। এইফালে চব বিহু সমাপ্ত হ'ল। আমি এইফালে শুবলৈ লৈছোঁ। সকলোৱে আমি গাঁৱৰ ছোৱালীবোৰে এনেকৈ তলতে শুই দিওঁ, মাটিত মানে তলতে বিচনা পাৰি তলতে শুই দিওঁ।